নমস্কাৰ সকলোলৈকে মোৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ দেই। আজি মই হাঁহৰ মাংস বনাম। যিহেতু আজি হাঁহৰ মাংস আনিলে তো তেনেকৈ ভাবিলোঁ যে হাঁহৰ মাংস কেনেকৈ বনাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আৰু এয়া জুইত মানে একেবাৰে মই চৌকাত মানে বনাম আৰু জুইত হাঁহৰ মাংস মানে বনোৱাৰ ইণ্টাৰেষ্টবিলাক খায়ো বহুত বেছি টেষ্টি লাগে। তো সেইকাৰণে মই তেনেকৈ বেছি দেখাই নাথাকিলোঁ। তো পিঁয়াজখিনি ভাজি তেনেকৈ মাংসখিনি ভাজিলোঁ। তাৰপিছত হাঁহৰ মাংস বুলি যিমান ভাজে মানে যিমান ক'লা কৰে সিমান তেনেকৈ মানে খাই বহুত টেষ্টি হয়। তাৰপিছত এইফালে ভণ্টি আমাৰ কবি আলু তেনেকৈ ভাজি বহাই দিছে, তো সেয়াও দেখাই দিলোঁ। তাৰপিছত এয়া মাংসখিনি মই অলৰেডি হ'বই আৰু ইমান তেনেকৈ দেখাই নাথাকিলোঁ। তাৰপিছত এয়া চাওক মোৰ হাঁহৰ মাংস ৰেডি। আৰু মায়ে কয় যে যদি মানে তেনেকৈ যদি জাল তেনেকৈ পৰে তেনে মাংসটো বোলে খাই বহুত সোৱাদ হয়, আৰু সঁচাকৈয়ে খাই কিন্তু বহুত বেছি টেষ্টি হৈছিলে। আজি দুপৰীয়া সাঁজটো এনেকৈয়ে চিম্পলকৈ খালোঁ, আৰু আপোনালোকে কেনেকৈ খালে জনাবলৈ আহি